মামা খোৱা বোৱা কিবা যোগাৰ কৰিলা নে? মোৰ স্কুল যাব সময় হ'ল। নাই অ' মাজনী, আজি বনাবলৈ একো গোটা এডালো নাই, চাউলো এদাই হ'ল। গতিকে আজি তই লঘোণেই যা। মই আজি বজাৰলৈ যাম নহয় শাক পাচলি বিক্ৰী কৰিবলৈ। যিকেইটকা পাওঁ আজি ৰাতি সাঁজটোৰ কাৰণে যোগাৰ কৰিম আৰু মই। ঠিক আছে মা, একো নাই, মই দিনটোৰ কাৰণে লঘোণে থাকিব পাৰিম দিয়া। হ'ব, মই এতিয়া স্কুল যাওঁ। কথা এটা শুনচোন, গাটো এইকেইদিন বহুত বেয়া লাগিছে গম পাওঁনে? কি হৈছে জানো? ডক্টৰৰ ওচৰলৈ এতিয়া যাবলৈও পইচা নাই নহয়। অঁ, বেছিকৈ বেয়া লাগিছে নেকি? নহ'লে মই আজি স্কুল নাযাওঁ। মানে তই মোৰ কাৰণে স্কুল ক্ষতি কৰিব নালাগে, তই যা। মই বজাৰলৈ যাবই লাগিব আজি কিবা এটা কৰি হ'লেও। মই নিজকে চম্ভালিব পাৰিম দে। ঠিক আছে মা, তুমি নিজৰ যত্ন ল'বা, মই আহিছোঁ। এই প্ৰণামী, কথা এটা গম পাই নাই? কি কথা কচোন? পৰহিলৈ নৱবৰ্ষ পাতিছিলে আমাৰ স্কুলত। তাত সকলো অনুষ্ঠানেই হ'ব, নাচ গান। পিছে তই কিবা তাতো ভাগ ল'বই লাগিব এবাৰ। সেয়েহে নাচিবলৈ মন এটা আছিলে, কিন্তু মাৰ গাটো ইমান ভাল নহয়। মই চাগে আহিবলৈ নোৱাৰিম চাগে। প্ৰণামী, এনেইনো কেলৈ মিছা কথা ক? মাৰতো একো গা বেয়া হোৱা নাই দে। পইচা ইয়াত তুলিব যে নৱবৰ্ষৰ কাৰণে, সেয়ে পইচা দিব নোৱাৰাৰ বাবেই তই নাহোঁ বুলি কৈছ। এনেই মাৰক টানিছ কেলৈ? বাৰু কিয় মিছা কথা ক'ম? সঁচাকৈয়ে কৈছোঁ। নৱবৰ্ষৰ অনুষ্ঠানটোলৈ বাৰু কোন নহাকৈ থাকিব পাৰে? হ'ব, তোক আমি ভালদৰে চিনি পালোঁ। পইচা দিব নোৱাৰোঁ বুলি ক'লেই হয়। এনেই কণনো কেলৈ বিচাৰা বাহানাবোৰ বনাব লাগে বাৰু? এনেই যিটো কথা গাই থাকিবি দেই। সিহঁতৰ ঘৰত কি চলি আছে তহঁতি কি জান নেকি? কথাবোৰ অলপ ভাবি চিন্তি কবি। চাই আহিছে, নেখানিবি। গুড মৰ্ণিং ছাৰ। অঁ, গুড মৰ্ণিং। তোমালোকক এটা কথা ক'ব কাৰণেহে আহিছিলোঁ মই। কি কথা ছাৰ? তোমালোকে হয়তো সৰু সুৰাকৈ শুনিছা, পৰহিলৈ যে স্কুলত আমি নৱবৰ্ষ পাতিছোঁ। গতিকে নৱবৰ্ষ পাতিছোঁ যিহেতু তোমালোকে চাৰিওকাষটো চাফা কৰিব লাগিব। আৰু তাৰোপৰিও তোমালোকে 100 টকা জমা দিব লাগিব নৱবৰ্ষৰ কাৰণে। দিব পাৰিবনে? ঠিক আছে ছাৰ, দিব পাৰিম। ছাৰ, কেতিয়া জমা দিব লাগিব? কাইলৈ জমা দিব লাগিব। তোমালোকৰ এতিয়া ক্লাছ আছে নহয়, গতিকে ক্লাছকেইটা কৰি সোনকালে ঘৰলৈ যাবা। আৰু কাইলৈ সোনকালেও আহিবা ৰাতিপুৱা। গোটেই চাৰিওকাষটো তোমালোকে চাফা কৰিব লাগিব স্কুলৰ। তাৰপাছত পইচাখিনি জমা দিব লাগিব। তাৰপিছত যাবাগৈ। আমি কাইলৈ ক্লাছ নকৰোঁ। ঠিক আছে। মোৰ মাজনী কিমান সময়ত পাবহি? মই যোৱা সময়ত এবাৰ তাইক চাই যাব পৰা হ'লে ভাল আছিল। বাইদেউ, তই তেনেকৈ নকবিচোন। তই একো নহয়, আমি আছোঁ নহয়। নহয় অ' ভণ্টি, মোৰ যোৱাৰ সময় হৈ গ'ল। ভণ্টি, তই মোৰ এটা কথা ৰাখিবিনে? কি কথা বাইদেউ? মই যোৱাৰ পাছত তাই বৰ অকলশৰীয়া হৈ পৰিব। গতিকে তই নিজৰ মাৰ দৰে তাইক ৰাখিবিনে? বাইদেউ, তই হয়তো ক'বলগীয়া কথা নহয়, কিন্তু তই এই বেয়া ঠাণ্ডাবোৰ নানিবিচোন মনলৈ। তোৰ একো নহয় বুলি কৈছোঁ নহয়, একো নহয়। বাইদেউ, আপুনি মনলৈ এইবোৰ ধান্দা নানিবচোন। আমি আছোঁ নহয়, আপুনি চিন্তা নকৰিব। অ' মা, মই আহিলোঁ স্কুলৰ পৰা। মা, তোমাক কি হৈছে? তুমি এনেকৈ বিচনাত কিয় পৰি আছা? আৰু মাহী মুহা তোমালোক ইয়াত যে? মাজনী, তই আহিলি ভালেই কৰিলি। মই তোৰ বাবেই ৰৈ আছিলোঁ। মোৰ যোৱা সময় হৈ গ'ল অ' মাইজনী। মই আৰু জীয়াই নাথাকোঁ। আজি বৰকৈ বুকুখন খুন্দা মাৰি ধৰিছে। মোৰ আৰু চিকিৎসা কৰি লাভ নাই। তই মাহীৰৰ ঘৰতে তই থাকিব লাগিব। তুমি কিয় তেনেকৈ কৈছা? মাহীহঁত আছে নহয়, তুমি চিন্তা নকৰিবা। অ' মুহা, তুমি কিবা এটাতো কোৱা। মোৰ মা এনেকুৱা হ'বলৈ দিব নোৱাৰোঁ মই। মাজনী, ডক্তৰে আহি চাই গ'লহিও। মোৰ ঘৰনো বস্তুৰ একো উপায় নাই। গতিকে তই মোৰ এটা কথা ৰাখিবিনে? কি কথা মা? মই নিশ্চয় ৰাখিম, কোৱাচোন। এই ঘৰৰ সম্পত্তি গোটেইখিনি মোহাই চাব এতিয়া। তই অকলশৰীয়া হবি। গতিকে মই তোৰ মাহীৰৰ হাততে চঞ্চাই দিছোঁ। তই মাহীক নিজৰ মাৰ দৰে মৰম ভাল পোৱা দিবি। আশা ৰাখিলোঁ মাজনী। তুমি চিন্তা নকৰিবা। কিন্তু তুমি এইবোৰ কথা কিয় কৈছা? তুমি মোক এৰি যাব নোৱাৰা। দেউতাই সেই সৰুতে এক্সিডেণ্টত ঢুকালে, আৰু তুমি এতিয়া। অ' মা, মুখেতো মাতা। নাই মোৰ মা, তুমি মোক এৰি যাব নোৱাৰা। বাইদেউ আৰু নাই এই পৃথিৱীত। মা! মাজনী আহা, ভিতৰলৈ আহা। অ' মাহী, আপোনালোকৰ ঘৰটো বহুত ডাঙৰ পায়। অঁ, ডাঙৰটো। আৰু তুমি ইয়াত থাকিবলৈ আৰামো পাবা। তোমাক আমি একো অভাৱ হ'বলৈ নিদিওঁ, তুমি চিন্তা নকৰিবা। থেংক ইউ মুহা। অ' মাজনী, কথা বতৰা পাছত পাতিবা। আহা, মই ৰুমটো দেখুৱাই দিওঁ। অলপ তুমি ৰেষ্ট ল'বা।
ঠিক আছে মাহী ব'লক ছোৱালীজনীটো সঁচাকৈ বেয়াই লাগে পায় মাক দেউতাকে ইমান সোনকালে এৰি থৈ গ'ল আমি নথকা হ'লে তাই কি অৱস্থা হ'লহেঁতেন এতিয়া ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে সেই বুলিয়েই এতিয়া ভাবি ল'ব লাগিব আৰু তাইক মই বহুত মৰম কৰিম তাইক কোনো কষ্ট হ'বলৈ নিদিওঁ মই কাৰণ মই বাইদেউক কথা দিছোঁ মাজনী এইটোৱে তোমাৰ ৰুম কেনেকুৱা লাগিছে বাৰু ৰুমটো মোৰ বহুত পচন্দ হৈছে মাহী থেংক ইউ হ'ব তুমি এতিয়া ৰেষ্ট লোৱা মই তোমাৰ কাৰণে কিবা এটা খোৱা যোগাৰ কৰোঁগৈ ঠিক আছে মাহী ৰুমটো ইমান ধুনীয়া আৰু মোৰ পিংক কালাৰটো বহুত পচন্দ হয় গোটেই ৰুমটো পিংক কালাৰেই হয় কিন্তু মোৰ মালৈহে বহুত মনত পৰিছে মা ঢুকুৱা এমাহ হৈ গ'ল মায়ে জীয়াই থকা হ'লে কিমান যে ভাল লাগিলহেঁতেন জন্ম নহওঁতেই দেউতাক ভগৱানে লৈ গ'ল আৰু মাকো লৈ গ'ল এতিয়া মই সঁচাকৈ অকলশৰীয়া কি কৰিম উপায় নাই মায়ে যেতিয়া মাহীহঁতক কথা দি থৈ গৈছে মাহীহঁতৰ লগতে থাকিব লাগিব মই ভগৱান মোক আৰু দুখ নিদিবা চবৰে মন পচন্দৰ বস্তু বনালোঁ মাজনী আহিবই চাগে এতিয়া স্কুলৰ পৰা বা মাহী ইমান ধুনীয়া বস্তু বনাইছা একদম ৰাস্তাৰ পৰা ধুনীয়া গোন্ধ আহিছে দেই কেলে গোন্ধ নোলাব বাৰু ইমান মৰমত তোমালোকৰ কাৰণেতো বনাইছোঁ তুমি বহা মই তোমাৰ কাৰণে যোগাৰ কৰি দিওঁ ঠিক আছে হেল্ল' কোনে কৈছে অবিনাশ শৰ্মাৰ পত্নী হয়নে হয় হয় কওকচোন অঁ আপোনাক এটা বেয়া খবৰ জনাবলগীয়া আছিলে আপোনাৰ স্বামী এক্সিডেণ্ট হৈছে কি কৈছে আপুনি এইবোৰ মই ঠিকেই কৈছোঁ তেওঁ অফিচৰ পৰা ওলাই আহোঁতে ট্ৰাক এখনে খুন্দিয়াই দিছে আৰু তেওঁ বচাৰ সম্ভাৱনা নাই গতিকে আপুনি ইতিমধ্যে ইয়ালৈ আহক ঠিক আছে গৈ আছোঁ মোৰ সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল কি হ'ল কিয় কান্দিছা এক্সিডেণ্ট হৈছে তেওঁ বোলে নাবাচে এতিয়া আমি হস্পিটাললৈ যাব লাগিব ব'লা কি কৈছা এইবোৰ ঘৰত কোনোবা আছেনে আছোঁ আহকচোন আহক ভিতৰলৈ আহক আহকচোন মই ইয়াত পঢ়িবলৈ অহা নাই মই তোমাক এটা জননী দিবৰ কাৰণেহে আহিছোঁ এইখন লোৱা এইখন আকৌ কি এই ঘৰ খালী কৰিব লাগিব কিন্তু কিয় কাৰণ তোমাৰ স্বামী যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে এইখন ঘৰ তোমালোকৰ হৈ থাকিব আৰু তেওঁ ইতিমধ্যে কালি মৃত্যু হৈ গৈছে গতিকে এই ঘৰখন গোটেই চৰকাৰে এতিয়া লৈ ল'লে তোমালোকে এতিয়া এই ঘৰ খালী কৰিব লাগিব কিন্তু আমি থাকিম ক'ত কি খাম এনেকৈ চৰকাৰে কিয় ইমান ডাঙৰ সিদ্ধান্ত ল'লে সেইবোৰ নাজানো চৰকাৰে যি আদেশ দিছে আমি সেই পালন কৰিছোঁ তুমি এতিয়া ঘৰ খালী কৰা মাহী আমাৰ ঘৰখন আছে নহয় ব'লা আমি তালৈকৈ যাওঁগৈ আমি আৰু ইয়াত নাথাকোঁ ভগৱানে আমাৰ লগতে এনেকুৱা অন্যায় কৰিবলৈ পায় মাহী মোৰ কাইলৈ জন্মদিন নহয় কিবা এটাতো আয়োজন কৰিব লাগিছিল মাজনী মোক বেয়া চেয়া নাপাবি মানুহজন যোৱাৰ পৰা মই সঁচাকৈ বৰ অকলশৰীয়া হৈ গ'লোঁ আৰু যিকেইটকা হাতত আছে তোক স্কুলৰ ফিজটোতে গৈছে হ'ব মাহী দুখ নকৰিবা মই জাষ্ট কথাখিনি কৈছিলোঁহে লগৰবোৰে ইমান জেদ ধৰে আৰু বহুত ঠাট্টা কৰে দুখীয়া বহুত কিবা কিবি মোৰ মনটোৱে সহ্য নহয় সেইবাবেহে তোমাক মই কথাখিনি কৈছিলোঁ ক্ষমা কৰি দিবি মই তোৰ জন্মদিনটোত একো কৰিব নোৱাৰোঁ মাহী তুমি দুখ নকৰিবা বাদ দিয়া এইবোৰ মাহী মই অকণমান ওলাই যাওঁ মনটো ভাল লাগিব তেতিয়া মাজনী সন্ধিয়া আগেৰে ঘূৰি আহিবা আহি দেখোন বহুত দূৰ পালোহি নৈ ইকালি দেখোন বজাৰে পামগৈ ইয়াতে অলপ বহোঁ লৈ ইফালে মোৰ বাৰ্থডে লগৰবোৰে মোক বহুত ঠাট্টা কৰে কি কৰিম এতিয়া মাহীয়ে মোৰ কাৰণে বহুত কষ্ট কৰিছে মা জীয়াই থকা হ'লে অলপ ভাল লাগিলেহেঁতেন কি কৰিম বাৰু ভগৱান ইমান নিষ্ঠুৰ মোৰ মা দেউতা মহাকো লৈ গ'ল এতিয়া মাহীয়ে মোৰ একমাত্ৰ জীয়াই থকা সাহস ভগৱান তুমি কিবা কৃপা কৰা যাতে আমাৰ এই দুখ কষ্ট সকলোবোৰ নাইকিয়া হৈ যায় আইনা তুমি কিয় কান্দিছা কোনে মাতিছে কিন্তু তুমি ইয়াত এনেকৈ বহি কিয় কান্দি আছা কি ক'ম মোৰ দুখৰ কথা মই সৰু হৈ থাকোঁতে ভগৱানে মোৰ দেউতাক লৈ গ'ল আৰু 2 মাহৰ আগতে মোৰ মাক আৰু
এইকেইদিনতে মুহাক ভগৱানে আকৌ লৈ গ'ল। এতিয়া জীয়াই থকা একমাত্ৰ ভৰসা মোৰ মাহী। কিন্তু মোৰ কাইলৈ বাৰ্থডে। মই কাইলৈ বাৰ্থডে পাৰ্টি নিদিলে লগৰবোৰে বহুত ঠাট্টা কৰিব। কিন্তু মাহীৰ ওচৰত ইমান পইচা নাই। মই এতিয়া কি কৰোঁ? তুমি চিন্তা নকৰিবা, মই সদায় তোমাৰ লগত আছোঁ। এয়া লোৱা, এয়া তোমাৰ বাৰ্থডে কেক। কেনেকৈ সম্ভৱ? তোমাৰ তাততো একো বাৰ্থডে কেক নাছিল, আৰু এজোপা গছত তেনেকৈ বাৰ্থডে কেক লাগি থাকিব পাৰে জানো? মই এজোপা যাদুকৰী বাৰ্থডে কেক হয়। তোমাৰ মায়ে মোক জীৱন দান দিছে, গতিকে মই তোমাক কেনেকৈ সহায় নকৰাকৈ থাকোঁ কোৱাচোন? মোৰ মায়ে তোমাক জীৱন দান দিছে কেনেকৈ? তোমাৰ মায়ে এই নদীৰ কাষেদি সদায় বজাৰলৈ যায়, আৰু মই এদিন পানী পিয়াহত একেবাৰে শুকাই গৈছিলোঁ, যাৰ বাবদ মোৰ মৃত্যু হ'বলগীয়া আছিল। একমাত্ৰ তোমাৰ মায়ে মোক জীৱন দান দিলে। তোমাক মই সহায় নকৰাকৈ কেনেকৈ থাকোঁ? আৰু এটা কথা, তুমি সদায় বেলি পৰাৰ আগে আগে মোৰ কাষলৈ আহিবা। তুমি বিভিন্ন ধৰণৰ কেক পাবা, আৰু এই কেকবোৰ নি তুমি দোকানত বেচিব পাৰিবা, যাৰ বাবদ তুমি পইচা পাবা। কি সঁচাকৈ কৈছেনে? আৰু এইবোৰ কথা তুমি কাকো নক'বা। ধন্যবাদ যাদুকৰী কেকৰ গছ। মই কাকো নকওঁ। ইয়াৰ পৰা আমাৰ দুখ কষ্ট সকলো নাইকিয়া হৈ যাব।